हेलो एवरीवन आज এটা নতুন ভিডিওৰ হৈতে আমি আপোনালোকৰ লগত আৰু দেখিছে গম পাইছে যে কিবা এটা কামত ওলাইছো মানে ডিএলএডৰ ইউনিফৰ্ম যে দেখিয়ে গম পাইছে যে হয় ডিএলএডৰ ক্লাছলৈকে ওলাইছো কিন্তু পিছে আজি নৰ্মেল ক্লাছ নহয় আজি হৈছে আমাৰ ফাইনেল টিচিং আৰু তাৰ কাৰণে ধুনীয়াকৈ একদম প্ৰিপেয়াৰ হৈ ললো হাতত পিন্ধিবলৈ ঘড়ীটো বিচাৰিছিলো কতনো থলো পিছে বিচাৰিকে নাপালো আৰু তেনেকৈ যেনেকৈ আছিল তেনেকৈ দেৰিও হৈছে সময় যেহেতু প্ৰেয়াৰৰ আগত পাবগৈ লাগিব স্কুল আৰু এয়া বস্তুখিনি সামৰি ফুটে ললো দেখিছে এটা এটাকে বস্তুখিনি সামৰোতে কিমানেই বেছি দেৰি লাগিছে আৰু বস্তুখিনি অৱশ্যে মই ৰাতিয়ে ৰেডি কৰি দিছিলোঁ একদম হেলমেট পৰ্যন্ত গোটেইখিনি একদম টেবুলত সজাই থৈছিলোঁ যাতে মই ৰাতিপুৱা শুই উঠিয়ে ঘপককৈ বস্তুখিনি পাওঁ যিহেতু ৰাতিপুৱা সময়ত বহুতেই বেছি খৰখেদা হয় আৰু কিছুমান নলগা বস্তু মই লগত লৈ গৈছোঁ কাৰণ কোনো ৰিস্ক ল'ব নোৱাৰি এটেণ্ডেঞ্চ শ্বীটৰ পৰা আৰম্ভ কৰি যিখিনি গ্ৰুপ এছাইনমেণ্ট আছিলে সেইখিনি সব বস্তুখিনি ৰেডি কৰি লৈছোঁ কাৰণ মই মানে কোনো ৰিস্ক ল'ব বিচৰা নাই আৰু এইফালে চাওক ইমান ডাঙৰ এখন মানে টিএলএম হিচাপে ব্যৱহাৰ কৰিছে আৰু এইখন মানে স্কুটিত ফল্ড কৰিব নোৱাৰি মানে হাৰ্ডবোৰ্ডত মই কৰি লৈছিলোঁ আৰু স্কুটি আগফালে বহাই লৈছোঁ বহুত বেছি কষ্টৰে গ'লোঁ আৰু এনেকুৱা ডাঙৰ ডিএলএম লৈ গ'লে দুজন লৈ গ'লে ভাল কিন্তু মই ছিংগলকৈ গৈছিলোঁ কাৰণে বহুত দিগদাৰ হ'ল আৰু এয়া আহি পাই গ'লোহি চাওক গোটেইখিনিয়ে কি ধুনীয়াকৈ আহি পেলাই চব পালেহি সময়মতে প্ৰেয়াৰৰ আগতে সকলোৱে পাইছে আৰু ডেস্ক বেঞ্চ ৰেডি কৰা আছে আৰু এয়া চাওক অনুভৱবোৰ শুনকচোন বাৰু কেনেকুৱা আৰু এয়া প্ৰেয়াৰ ষ্টাৰ্ট হ'ল আহি পেলাই আমি পুনৰ ক্লাছ পালোহি চাওক আমাৰ মানে এয়া জিৰণি কোঠা আৰু এয়া কি অৱস্থা আৰু এইফালে দেখিছে আধৰুৱা কামবোৰ সকলোৱে সম্পূৰ্ণ কৰাত লাগি আছে সব মানে নিজৰ নিজৰ লগত ব্যস্ত সকলোৰে একে অৱস্থা এতিয়া আমি কি হ'ব আমাৰ কেনেকৈ কৰিম এয়া অৱস্থা বেয়া হৈ আছে ধপ 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 যা বেষ্ট অফ লাক আৰু ফাইনেলি একেবাৰে প্ৰথমতে মোৰ ক্লাছ দি দিলে এতিয়া মই ক্লাছটোলৈ সোমাইছোঁ আৰু ইয়াত চাওক প্ৰথমতে বহুত বেছি ভয় লাগিছিলে কেনেকুৱা হ'ব কি কথা কিন্তু যেতিয়া ক্লাছত সোমাই যায় মানে গ'লোঁ যেতিয়া মানে নিজৰ কনফিডেঞ্চ আহিলে আৰু ধুনীয়াকৈ মই ক্লাছটো কৰিব পাৰিলোঁ আৰু এয়া ক্লাছৰ শেষত আহি ধুনীয়াকৈ বহি লৈছোঁ এতিয়া আছে ভাইবাৰ কাৰণে অকণমান যিহেতু সময় আছে সেইকাৰণে আমি ধুনীয়াকৈ বহি লৈ অলপমান কথা বতৰা পাতিলোঁ আৰু কিবাকিবি পইণ্ট আছিলে যদি চবেই নিজে নিজে ডিছকাছ কৰাত লাগিলে আৰু মই একেবাৰে প্ৰথমতে গৈছিলোঁ ক্লাছলৈ আৰু মই সেইকাৰণে তাৰপিছত বাকীখিনি এনেকৈ ক্ৰমান্বয়ে চলি গৈছিলে আৰু আমি অকণমান ৱেইট কৰিব লগা হৈছিলে ভাইবাৰ কাৰণে যিহেতু একেগৰাকী টিচাৰে আমাৰ প্ৰেক্টিছ টিচিঙো মানে ফাইনেল টিচিঙো চাইছিলে আৰু ভাইবাও লৈছিলে আৰু এইফালে এনেকৈ চব আমি বাহিৰতে বহি আছিলোঁ ভিতৰত যিহেতু লৈ আছিলে ভাইবা আৰু আমাৰ অনুভৱবোৰ এনেদৰে ভিডিঅ' আকাৰত সযতনে ৰাখিলোঁ পিছত হয়তো ভৱিষ্যতে কেতিয়াবা আমাৰ এই দিনবোৰ সোঁৱৰিবলৈ এটা থাকি যাব আৰু চিনস্বৰূপে আৰু এইফালে চাওক এইখিনি কামো আমি কৰিব লগা হৈছিলে যিহেতু টাইম পিৰিয়ডটো কমাই দিছিলে টাইমটো আৰু এয়া চাওক সকলোৱে আমি এনেদৰে আজি দিনটো পাৰ কৰিলোঁ আৰু অনুভৱৰ এই টোপোলাবোৰ ইয়াতে সযতনে সাঁচিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাব আজিলৈ বাই বাই থেংক ইউ